মৃত্যু পিছত জীৱৰ লগত কি হয়? যেতিয়াই কোনোবাই মৃত্যু খাবতি লয়, সেই তেতিয়া আমি সকলোৱে ভাবোঁ যে তেওঁ এতিয়া ক'ত আছে? তেওঁ এতিয়াও আমাৰ আশে-পাশে আছে নেকি? তেওঁ এতিয়াও আমাৰ কথা শুনি আছে নেকি? তেওঁ এতিয়া আমাৰ ওচৰে পাজৰে আছে নে নাই? এই সকলোবিলাক কথা আজি আমি বিতংভাৱে জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল CK ভাই। মৃত্যুৰ কিমান দিনৰ পিছত আত্মাই যমলোকত উপস্থিত হৈ গৈ ৰাস্তাত কেনেকুৱা ধৰণৰ ব্যক্তিক পাৰ কৰিব লাগে আৰু কেনেধৰণৰ পৰিস্থিতি পাৰ কৰিব লাগে, এই সকলোবিলাক গৰুৰ পুৰাণত কোৱা হৈছে। গৰুৰ পুৰাণত ইয়ালৈকে কৈছে যে এটা দিনত এটা আত্মাই কিমান দূৰ যাব পাৰে আৰু কোন আত্মাই ক'ত কিমান দিন ৰখিব লাগে। বন্ধুসকল, যমলোকৰ দূৰত্ব প্ৰায় 12,75,000 কিলোমিটাৰ, যাক আত্মাই খোজকাঢ়ি পাৰ কৰিব লাগে। এই যাত্ৰাটো সম্পূৰ্ণ কৰোঁতে প্ৰায় এটা বছৰৰ প্ৰয়োজন হয়। গৰুৰ পুৰাণত ভগৱান বিষ্ণুৱে ৰাজগৰু পক্ষীৰ জীৱন, জীৱৰ আকাৰত বিবাহ, মৃত্যু, ক্ৰিয়া আৰু পুনৰ জন্মৰ দৰে ঘটনাক লৈ বিতংভাৱে কৈছে। বন্ধুসকল, মৃত্যুৰ ঠিক পূৰ্বে আৰু মৃত্যুৰ সময়ত আৰু মৃত্যু হোৱাৰ পাছত কি হয়, এই সকলোবিলাক গৰুৰ পুৰাণত বিতংভাৱে বুজোৱা আছে। যেতিয়া কোনোবা ব্যক্তিৰ মৃত্যু হয়, সেই তেতিয়া মৃত্যু হোৱা ব্যক্তিজনৰ আত্মাৰ সৈতে থকা সম্বন্ধ পৃথিৱীৰ সৈতে লগে লগে নাইকিয়া হৈ নাযায়। আচলতে মৃত্যু এটা জটিল প্ৰক্ৰিয়া, যি কেইবাটাও প্ৰক্ৰিয়াত বিভক্ত। মানুহৰ মৃত্যুৰ কিছু সময় আগতে ব্যক্তিজনৰ ভৰি ঠাণ্ডা হৈ যায়, গোটেই শৰীৰটো কলা বৰণীয়া হৈ যায় আৰু ব্যক্তিজনৰ সকলো আত্মা কোনোবা এটা জেগাত একেলগে ৰখি থাকে। আৰু যেতিয়াই মৃত্যুৰ সঠিক সময় আহে, সেই তেতিয়াই মানুহৰ 9টা ৰাস্তাৰ কোনোবা এটা ৰাস্তাৰে ওলাই যায়। গৰুৰ পুৰাণৰ মতে যি ব্যক্তিৰ মৃত্যু হ'ব হয়, তেওঁ কথা ক'বলৈ এৰি দিয়ে। যেতিয়াই মৃত্যুৰ সময় ওচৰ চাপি আহে, তেতিয়া পৰমাত্মাৰ সহায়ত এক দিব্য শক্তি প্ৰাপ্ত কৰে, যাৰ সহায়ত তেওঁ মৃত্যুৰ ৰহস্য বুজি পায় আৰু আত্মাই শৰীৰটোৰ পৰা ওলাই ওপৰলৈ উঠি যায়। গৰুৰ পুৰাণত কৈছে যে মৃত্যু সময়ত দুজন যমদূত আহে, যি দেখাত বহুত ভয়ানক হয়। যদি মৃত্যু হোৱা ব্যক্তিজনে পুণ্য কাম কৰে, তেনেহ'লে তেওঁ সহজেই প্ৰাণ ত্যাগ কৰে। যদি মৃত্যু হোৱা ব্যক্তিজন পাপী হয়, তেওঁ যমদূতৰ কঠোৰ অত্যাচাৰৰ ফলত প্ৰাণ ত্যাগ কৰিব লগা হয়। প্ৰাণ ত্যাগ হোৱাৰ পাছত যমদূতে যমলোকলৈ লৈ যাব লয়। যমলোকত যোৱা সময়ছোৱাত পাপী ব্যক্তিসকলক বহুত যন্ত্ৰণা দিয়া হয়। ইমান দিনে আত্মা শৰীৰটোৰ লগত থকাৰ বাবে আত্মাই শৰীৰটোৰ প্ৰতি থকা মোহ মায়া এৰিব নোৱাৰে। ঘৰলৈ আহি সেই জীৱ আত্মাই পুনৰ শৰীৰটোত সোমাবলৈ চেষ্টা কৰি থাকে, কিন্তু যমদূতৰ বান্ধোনৰ পৰা ওলাই আহিব নোৱাৰা আত্মাটোৱে ভোক আৰু পিয়াহত থকা শৰীৰটোক দেখি দুখী অনুভৱ কৰে। আত্মাই নিজৰ আপোন মানুহখিনিক কন্দা দেখি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰে। চিঞৰি চিঞৰি কয়, মই ইয়াতে আছোঁ, কিন্তু সেয়া কোনোৱে শুনি নাপায়। আৰু লাহে লাহে আত্মাই বুজি উঠে যে তেওঁৰ সেই শৰীৰটোৰ মৃত্যু হৈছে আৰু সেয়া ঘূৰাই অনাৰ কোনো ৰাস্তা নাই। সেই সময়ত আত্মা 12 ফুট ওপৰত উৰি থাকে আৰু ওচৰত হৈ থকা সকলোবিলাক কথা শুনি থাকে আৰু দেখি থাকে। মৃত্যুৰ শেষ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত শৰীৰটোক জ্বলি থকা দেখে। প্ৰিয় মানুহখিনিক খৰি দি পুনৰ ঘৰলৈ ঘূৰি অহা দেখি আত্মাই কান্দি উঠে আৰু চিঞৰি চিঞৰি কয়, মোক ইয়াত কিয় অকলে এৰি থৈ গৈছ? আত্মা যেতিয়া শৰীৰত থাকে, সেই তেতিয়া আত্মা এটা বান্ধোনত থাকে, য'তে যাব মন তালৈ যাব নোৱাৰে। আৰু শৰীৰটো মৃত্যুৰ পিছত আত্মাৰ য'তেই যাব মন তালৈকে যাব পাৰে। গৰুৰ পুৰাণৰ মতে মৃত ব্যক্তিৰ পিণ্ডদান 10 দিনলৈকে কৰিব লাগে, কিয়নো পিণ্ডদানৰ সহায়তেই আত্মাই যাবলৈ শক্তি পায়। আৰু মৃত্যুৰ 13 দিনৰ পিছত আত্মাক পুনৰ যমদূতে ধৰি লয় আৰু আৰম্ভ হৈ যায় আত্মাৰ যমলোক যাত্ৰা। যমদূতে সেই আত্মাক বিভিন্ন ধৰণৰ ব্যক্তিৰ ওচৰলৈ লৈ যায়। ব্যক্তি বিশেষে বিভিন্ন ধৰণৰ কষ্ট দি যমদূতে অৱশেষত ভেতৰণী নদীলৈকে লৈ যায়। এই সকলোবিলাক প্ৰায় এবছৰত সম্পূৰ্ণ কৰি ভোকে পিয়াহে আত্মাক যমলোকত উপস্থিত কৰেগৈ। আৰু এনেদৰেই মৃত্যু হোৱা এজন ব্যক্তিৰ আত্মাই যমলোকত বিচাৰ পায়। বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি অলপ হ'লেও ইনফৰ্মেটিভ যেন লাগিল, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। জয় আই অসম।